নমস্কাৰ HB ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ আপোনালোকৰ পদ ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট কাম টাইপিষ্ট। তাত আপোনালোকৰ পদ আছে 200টা। তাত URৰ আছে আপোনালোকৰ 83, SCৰ 29, STৰ 12টা আৰু OBCৰ 55 আৰু EWSৰ 21টা। আপোনালোকে কেনেকৈ অনলাইনটো কৰিব সেইটো চাব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকৰ পে স্কেলটো দিয়া আছে 19,900ৰ পৰা 63,200 টকালৈকে। আৰু কোৱালিফিকেশ্যন কি লাগিব ইয়াতে দিয়া আছে। এডভাৰটাইজমেণ্টটো মই দেখাই আছোঁ আপোনালোকক। তলৰ পিনে গৈ থাকিব আৰু পষ্ট ক'ড আছে কেইটা সেইটো আছে। আৰু এজ দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে। আৰু SC কেণ্ডিডেট হ'লে 5 ইয়াৰ্ছলৈকে দিছে আৰু OBC হ'লে 3 ইয়াৰ্ছ আৰু PWBD হ'লে 10 ইয়াৰ্ছ আৰু PWBD প্লাছ OBC হ'লে 13 ইয়াৰ্ছ আৰু PWBD প্লাছ SC ST হ'লে 15 ইয়াৰ্ছ। আৰু বাকীবিলাক ডিপাৰ্টমেণ্ট ৱাইজ আছে এইবিলাকো আপোনালোকে চাই ল'ব। এডভাৰটাইজমেণ্টটোতে দিয়া আছে, মই কৈ নাথাকোঁ ইমান। আৰু কোৱালিফিকেশ্যনটো কি লাগিব ইয়াতে আছে দেখাই দি আছোঁ। পিনে গৈ থাকিব। আপোনালোকে নিজৰ মোবাইলতে অনলাইনটো কৰিব পাৰিব। কোৱালিফিকেশ্যনটো আপোনালোকৰ HS পাছ হ'লে আপোনালোকে কৰিব পাৰিব। লগতে আপোনালোকৰ টাইপিং স্পীডটো থাকিব লাগিব ইংলিছত 40 WPM আৰু 35 আপোনালোকৰ হিন্দীত থাকিব লাগিব। মানে দুটাই লাগিব, হিন্দী আৰু ইংলিছ দুটাই টাইপিং টেষ্ট দিব লাগিব আপোনালোকৰ। আৰু এপ্লিকেশ্যন ফিজ আছে আপোনালোকৰ ইয়াতে 1,000 আছে আনৰিজাৰ্ভ আৰু OBC আৰু EWSৰ কাৰণে। আৰু SC ST ফিমেল কেণ্ডিডেট হ'লে 600 টকা আৰু PWBD হ'লে নালাগে পইচা। আৰু অনলাইনটো কেনেকৈ কৰিব মই দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াতো আছে আপোনালোকৰ লিংকটো, এইটোতো আপোনালোকে যাব পাৰিব। আৰু ওপৰৰ পিনে আছে এটা লিংক, এইটোতো আপোনালোকে এনেকৈ যাব পাৰিব। তো recruitment.nta.nic.in এইটোতো যাব পাৰিব। ইয়াতে গৈ আপোনালোকে আৰু নিজৰ মোবাইলতো কৰিব পাৰিব। আপোনালোকে এইটো ডেস্কটপ মোড চাইট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এইটো লিংকত গ'লে তাৰ আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন আছে, ইয়াতে যাব। ইয়াতে দিয়া আছে আপোনালোকৰ ইমেজ চাইজ আৰু আপোনালোকৰ ছিগনেচাৰ কিমান লাগিব। আৰু ফটোগ্ৰাফবিলাক আপোনালোকৰ 10 to 50 KBৰ ভিতৰত থাকিব লাগিব ফটোগ্ৰাফটো। আৰু ছিগনেচাৰটো 4 KBৰ পৰা 50 KBৰ ভিতৰত থাকিলেই হ'ব। আৰু ইয়াতে দিয়া আছে কেনেকৈ কৰিব লাগে
তাৰপিছত মই দেখুৱাই দি আছোঁ ইয়াতে আপোনালোকে ক্লিক কৰিলে তাৰপিছত ক্লিক হেয়াৰ টু প্ৰচিড ইয়াতে যাব ইয়াতে আপোনালোকৰ কেণ্ডিডেট নেম মাদাৰ নেম ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ আইডেণ্টিটি প্ৰুফৰ আপোনালোকৰ পাছপৰ্ট আছে ৰেচন কাৰ্ড আৰু বেংক পাছবুক ফটোগ্ৰাফ ড্ৰাইভিং লাইচেন্স আৰু এনি আদাৰ ভেলিড গভৰ্ণমেণ্ট আইডেণ্টিটি উইথ ফটোগ্ৰাফ বা পান কাৰ্ডো দিব পাৰে আপোনালোকৰ যদি পান কাৰ্ড নাই তেতিয়াহ'লে ৰেচন কাৰ্ড বেংক পাছবুক ফটোগ্ৰাফত থকা এই দিব লাগিব আৰু ইয়াতে আপোনালোকৰ নাম্বাৰটো বহুৱাই দিব আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্ক নাম্বাৰটো আৰু ইয়াতে আপোনালোকৰ পাৰমিশ্যন নহয় আপোনালোকে ভিলেজ দিলেও হ'ব ভিলেজ ইয়াতে দিব আপোনালোকৰ PO তাৰপিছত লোকেলিটি PS দিব তাৰপিছত কাউণ্ট্ৰি চিলেক্ট কৰিব তাৰপিছত ষ্টেট চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টটো আপোনালোকৰ যি আছে আপোনালোকৰ চিলেক্ট কৰি লয় ইয়াতে ইমেইল এড্ৰেছ পিন কোড দিব তাৰপিছত ইমেইল এড্ৰেছটো দিব ইমেইল এড্ৰেছটো তাৰপিছত কনফাৰ্ম কৰিব মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰটো কনফাৰ্ম এটা অপশ্যনেল মোবাইল নাম্বাৰ দিব আৰু যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ একে আছে তেনেহ'লে ইয়াতে চেম এজ মাৰি দিব তাৰপিছত এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব পাছপৰ্টটো আপোনালোকৰ 8টাৰ পৰা 13টাৰ ভিতৰত লাগিব আৰু আপোনালোকৰ যিকোনো এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব আৰু নাম্বাৰো থাকিব লাগিব আৰু এলফাবেটো থাকিব লাগিব তাৰপিছত কনফাৰ্ম মাৰি আপোনালোকৰ কেপচা কোডটো বহুৱাই ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এটা OTP আহিব এইটো OTPটো ক্লিক কৰি ছাবমিট মাৰি দিব তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব তাৰপিছতে আপোনালোকৰ লগইন কৰি ফৰ্মখন ফিল আপ কৰিব পাৰিব এনেকৈ নিজৰ মোবাইলতো আপোনালোকে অনলাইনটো কৰিব পাৰিব আৰু এইটো আপোনালোকৰ ষ্টাৰ্ট হৈছে 22 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো দিয়া আছে এপ্ৰিলৰ আপোনালোকৰ 4 তাৰিখলৈকে আপোনালোকে অনলাইনটো নিজৰ মোবাইলতে কৰি চাব যদি পাৰে নহ'লে বা লেপটপ বা কম্পিউটাৰতো কৰিব পাৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণেও বেল আইকনটো প্ৰেছ কৰি থৈ দিব ধন্যবাদ